ধুবুৰী জিলাৰ শালমাৰা অষ্টম খণ্ড গাঁৱত এটা বিলৰ প্ৰজাতিৰ বগাপিঠিয়া আহত শগুন উদ্ধাৰ। প্ৰায় বিলুপ্ত দিশত এই বগাপিঠিয়া শগুনটোৰ প্ৰজাতি। তাৰ পিছত ধুবুৰী বনকৰ্মীৰ গা লৰা নাই। ধুবুৰী বন বিভাগৰ কৰ্মকাণ্ডক লৈ হতভম্ব স্থানীয় ৰাইজ। ধুবুৰী বন বিভাগৰ নিৰ্লুপ্ত ভূমিকাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া। ৰাতিপুৱা ৮ বজাত ফোন কৰাৰ পিছত 12 বজাত আহি উপস্থিত নহল এজনো বনকৰ্মী। জানিব পৰা মতে ধুবুৰী জিলাৰ বন বিভাগৰ অন্তৰ্গত বিভিন্ন স্থানত অবৈধ কাম কাজ চলি থাকে। সেই অবৈধ কাম কাজৰ পৰা ধুবুৰী DFO গৰাকী লাখ লাখ টকা অবৈধভাৱে সংগ্ৰহ কৰে। সেইকাৰণে ধুবুৰী বন বিভাগ আহতে ইমান পলম কৰে বুলি স্থানীয় ৰাইজে সূত্ৰে জানিব পৰা গৈছে। ৰাইজে জানিবলৈ দিয়া মতে শগুনটো শাৰীৰিকভাৱে অসুস্থ হোৱাৰ বাবেই উৰিব নোৱাৰে। যি সময়ত ৰাজ্যত বগাপিঠিয়া শগুন দেখিবলৈ পোৱা নাযায়, সেই সময়তে শালমাৰা অষ্টম খণ্ডৰ পৰা এটা বগাপিঠিয়া এটা শগুন উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। এই সন্দৰ্ভত ধুবুৰী জিলা বন বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। আগত দেখিবলৈ পোৱা গৈছিল, কিন্তু বৰ্তমান এই বগাপিঠিয়া শগুন ৰাজ্যত দেখিবলৈ পোৱা নাযায়। এই ক্ষেত্ৰত কি ক'ব? দেখিবলৈ পোৱা নাযায় সেইটো কি ক'ম, সেইটো মানে কিহৰ কাৰণে যে পোৱা নাযায় সেইটোতো মানে নজনা বস্তু। কিন্তু আজি ৰাতিপুৱা মই স্কুলত আহি মানে এই আমাৰ স্কুলৰ মানে পাছেই শালমাৰা পাত এইটোত মানে ল'ৰা ছোৱালীৰ ভিৰ দেখিলোঁ। তাতে যাই দেখিলোঁ মানে এনেকুৱা এটা পৰ্যায়ত মানে শগুন এটা আছে। মানে শগুনটোৰ কিবা এটা মানে অসুবিধা হোৱাৰ কাৰণে সেই উৰিব পৰা নাই। সেইটো যে কেতিয়াৰ পৰা আছে ময়ো ঠিক গম নাপাওঁ, কিন্তু 8টা চাৰে 8টা বজাত মই যেতিয়া স্কুলত আহিছোঁ তেতিয়াৰ পৰাহে মানে চালোঁ যে শগুনটো তাত তেনেকুৱা পৰিস্থিতিত আছে। ঠিক আছে, আপোনালোকে নিউজ চেনেলত দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই ক্ষেত্ৰত ধুবুৰী জিলা যি বন বিষয়া আছে এই ক্ষেত্ৰত কি ক'ব, যিহেতু শগুনখন ইয়াতে পৰি আছে? না, আপোনালোকৰ জৰিয়তে সিহঁতে যদি আহি বস্তুটো লৈ যায়, তাক কিবা ট্ৰিটমেণ্ট কৰিলে সেই ঠিক হ'ব পাৰে। সেইটো আমাৰ বন বিভাগৰ দায়িত্বত আছে। সিহঁতে আহিলে আমি ভাল পাম। थोड़े धार चले काम उड़ता और पर समझते है